অলপ দুষ্টও আছিলে। মই এবাৰ ৰেল বগৰাব গৈছিলোঁ। ভৰলুক বৰ ভাল নদী আছিল তেতিয়া, এতিয়া নিচিনা বেয়া নদী নাই হোৱা। কওঁতে লৈ গৈ পেলাই ওচৰতে ব্ৰহ্মপুত্ৰটো আছিলে, তাতে পেলাইছিলে আমাক। শৰীৰৰ প্ৰতি মোৰ উইকনেছ আছিলে নাৰীৰ প্ৰতি। মা চবতকৈ ডাঙৰ গাৰ্লফ্ৰেণ্ড আছিলে। বোলে সি যিমান ট্ৰাইবেল মাইকী মানুহ আছে না, তাই চব গাখীৰটো খাই দিছে। আমাৰ মায়ে কেতিয়াও বান্ধি নাৰাখিছিল আমাক। বিশেষকৈ মোক পাখি লগা মানুহৰ নিচিনা, ল'ৰাৰ নিচিনা আছিলোঁ। অলপ দুষ্টও আছিলে। মই এবাৰ ৰেল বগৰাব খুজিছিলোঁ। ৰেল বগৰাব খুজিছিলোঁ এইকাৰণেই, ভৰলুমুখৰ ওচৰত যিখন কলিকতাৰ মেইল আহি কামাখ্যাত ৰৈ পেলাই তাৰপিছত আহি গুৱাহাটীলৈ আহে। আমাৰ ঘৰ ভৰলুমুখত ৰেলৰ লাইনৰ কাষতে। গতিকে কিবা কিবি হ'লেই আৰু এই হেৰিকে গাৰ্ডজনেই গালি পাৰোঁ। মই ভৰলুত জঁপিয়ালে কেতিয়া জঁপিয়াওঁ, যেতিয়া ৰেলখন আহি পেলাই ঠিক পায়হি আৰু ওচৰ, তেতিয়া ভৰ বাৰিষা। ভৰলুক বৰ ভাল নদী আছিল তেতিয়া, এতিয়া নিচিনা বেয়া নদী নাই হোৱা। তেতিয়া বৰ ভাল আছিলে, সোঁত আছিলে, আৰু সেইখিনি সোঁতে লৈ গৈ পেলাই ওচৰতে ব্ৰহ্মপুত্ৰটো আছিলে, তাতে পেলাইছিলে আমাক। গতিকে এনেকৈ এদিন খং উঠি গ'ল আমাৰ, কাৰণ তেওঁ গাৰ্ডজনে গাড়ীখন ৰাখি দি আমি পলালোঁ। আমিতো তলত পানী দি আহি পেলাই পুলিচৰ ওচৰত পালোহি। ভৰলুমুখৰ যে পুলিচ মৰমী ৰেষ্টুৰেণ্ট আছে, তাৰ বৰ ডাঙৰ গছ এজোপা আছিলে, তাতে আহি পেলাই তাতে ৰলোহি। এওঁ কিন্তু হুলস্থুল লগাই দিলে, কথা কাৰ ল'ৰা এজন, কোন ল'ৰা এনেকৈ মৃত্যু, নিজেও মৰিব, আনকো মাৰিব, ৰেলো বগৰাই দিব। কাৰণ ৰেল গৈ আছে, ৰেল হঠাৎ যেতিয়া ৰোৱাৰ পিছত মই আৰু আমাৰ লগত কাম কৰা চফাইলা বুলি ল'ৰা এজন নলবাৰীৰ, নহয় বৰভাগৰ গৌৰীশংকৰ ভট্টাচাৰ্যদেৱৰ গাঁৱৰ PDP আপোনাৰ পলিটিকেল চফাইলা আৰু মই তলত সোমাই আছো। ইয়াত বহুত শিল দিলোঁ দুইফালে ৰেল লাইনটোৰ। সেই শিল দিলোঁ, প্ৰায় 10 ফিটমান শিল দিছোঁ। ইয়াত পিছল খাই পৰিব আৰু ভাৱত ৰেল আহিবতো কামাখ্যাৰ ফালৰ পৰা, ভৰলুমুখৰ সেইফালেদি আমাৰ ভৰলুমুখেদি গৈ মাছখোৱাৰে গৈ পেলাই ফাঁচী বজাৰলৈ যায়। গতিকে মই এনেকৈ জুখি মাখি চাইণ্টিফিক ৰিজন নাজানো যে এই দুইফালে কিবা দিলেহে লুটি খাই পৰিব। আমি দুইটাহে ঘাটৰ তলত ৰৈ আছো, তাৰপিছত আহিল ধম 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 ধৰাংকৈ শব্দ হ'ল, মৰিল বোলো এই বুলি। আৰু আমি আৰু পলাব খুজিছোঁ, কাৰণ এতিয়া আহিবই, নামিবই, এইবিলাক মৰা মানুহবিলাক নামিবই এতিয়া। আৰু বিশেষকৈ গাৰ্ডজন, যিজন গাৰ্ডে খুব বেয়া গালি পাৰে আমাক, তেওঁ বংগদেশৰ আছিল। তেওঁ বঙালী ভাষাতে অতি জঘন্যকৈ মোক গালি পাৰিছিলে যে আমাক, যে এইবিলাক ল'ৰাই আমাকো মাৰিব, ইহঁতো মৰিব, যি হওক। পিছত চাওঁ যে কি হ'ল, একো হোৱা নাই। মোৰ খং কিয়, তেতিয়া স্বাধীনতা আন্দোলন হৈছে নে, ক'ৰবাত কোনোবা মৰিছে, কাৰোবাক ফাঁচি দিছে, এইবিলাকৰ জোৱাৰ আহি গৈছে আমাৰ অসমত তেতিয়া। এই সৰু কালত কপি কৰাৰ এটা ইচ্ছা থাকে সকলো ল'ৰা ছোৱালীৰে। মোৰো বোধহয় তেনেকুৱা এটা ৰিভলিউচনেৰী কিবা এটা কৰিবলৈ ৰেল চেল বগৰাই একেবাৰে তাৰপিছতহে গঢ়িম আৰু, কিন্তু ভাঙি ল'ম কিছুমান আগতে। সেইকাৰণেই বোধহয় লিখিছিলোঁ সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম। তেতিয়া মাৰ্ক্স কোন নাজানো, সৰ্বহাৰা কথাটো কেনেকৈ আহিল নাজানো। মই অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম আৰু নতুন ভাৰত গঢ়িম। আমি নতুন ভাৰত গঢ়িমটো কেতিয়াও বাহিৰলৈ যোৱা নাছিলোঁ। আনকি শংকৰদেৱেও প্ৰথমতেই ভাৰত বৰিষে বুলি কৈছে অসমক। গতিকে সেই দৃষ্টি লৈ, আৰু জ্যোতি ককাইদেউতো একেবাৰে গোটেই পৃথিৱীখনৰ কথাই কয়। মই 1936ৰ পৰা 1940লৈ বৰ সৌভাগ্য লৈ পেলাই জন্মিছিলোঁ। মোৰ মা দেউতাই মোক জন্মহে দিলে, কিন্তু আচল তুলিলে মোক বিষ্ণুপ্ৰসাদ ৰাভাদেৱে আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। শৰীৰৰ প্ৰতি মোৰ উইকনেছ আছিলে নাৰীৰ প্ৰতি।
আৰু মা চবতকৈ ডাঙৰ গাৰ্লফ্ৰেণ্ড আছিলে তেতিয়া মোৰ 9 মাহ নে কিবা 10 মাহ হেৰি হৈছে মই হৈছোঁ মানে আহিলোঁ পৃথিৱীলৈ আৰু তাৰে 10 মাহ অভিজ্ঞতা পাইছোঁ আৰু খুব ভাল লাগিছে সেই আদি ছোৱালীকেইজনী যিকেইজনী আমাৰ দেউতাক কোনোবা কমিশ্যনাৰ চাহাবে তেওঁ অসমীয়া শিকাইছিল দেউতাই স্কুল মাষ্টাৰ আছিল গতিকে অসমীয়া শিকাওঁতে নীলকান্ত তোমাৰ এটা কেঁচুৱা হৈছে এটা ল'ৰা হৈছে মোৰ এই পেৰাম্বুলেটৰখন পুৰণি হৈ গৈছে আৰু মোৰ ল'ৰাটো ডাঙৰ হ'ল আৰু গতিকে তোমাকে উপহাৰ দিলোঁ তুমি এই নতুনকৈ হোৱা ল'ৰাটোক এই উদ্বি ভূপেন হাজৰিকাটোক ফুৰাবা অলপ তেতিয়া ইহঁতে ছোৱালীকেইজনীয়ে কাম কৰি দিছিল মাক এটা যদি DSLR দিয়ে তাত যদি 40ডাল কাঠি থাকে তেতিয়াহ'লে 40 দিন কাপোৰ ধুই দিয়ে মায়ে তেনেকৈ মানে খৰচটো চলাইছে আৰু কাপোৰটো খৰচ আৰু এওঁলোক আহি এদিন ইমান মৰম লাগিল সিহঁতৰ যে লৈ গুচি গ'ল মোক লৈ গুচি ক'লৈ নিলে মই নাজানো আৰু নিছে যে সেইটো মই এতিয়াহে শুনিছোঁ মইতো নাজানো মোক যে নিছে হয় নহয় তাৰপিছত আৰু মা ফিট হৈ গ'ল দেউতাই DC হেৰিটালৈ গ'ল কমিশ্যনাৰ চাহাবলৈ গ'ল চদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্ট আছিল তেতিয়া চদিয়া ৰেলৱে নাছিল চদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্ট আছিল এই ফ্ৰণ্টিয়াৰ ট্ৰেকৰ পৰা যেতিয়া মই কি কৈছিলোঁ এইটো যে বিচাৰি আছে এতিয়া আপুনি নোহোৱা হৈছে এতিয়া মই নোহোৱা হ'লোঁ নোহোৱা হোৱাৰ পিছত কি হ'ল ইফালে আহি যাওক কেমেৰা কামটো মাৰ ওচৰত মায়ে কান্দিলে কান্দি পেলাই ফিট হৈ গ'ল দেউতা ফিট হৈ গ'ল কি কৰিব এতিয়া তেতিয়া ক'লে যে তিনিচুকীয়ালৈ পঠিয়াব লাগিব পুলিচ আনিবলৈ চাৰিওফালে বিচাৰিব লাগিব নাই ৰাতি ভয়ানক খোৱা তোৱা নাই তাৰপিছত যিদিনা তিনিচুকীয়াৰ পৰা পঠাব লাগিব পুলিচে তাত হুলস্থুল লাগিল আৰু কি হ'ল বোলে মাষ্টাৰৰ ল'ৰাটো হেৰাল মাষ্টাৰৰ ল'ৰাটো কোনোবাই লৈ গ'ল তাৰপিছত বিচাৰি গৈ পেলাই ওচৰৰে আদি গাঁও এখনত পালেগৈ মই খুব আনন্দত আছোঁ তাত 9-10 খুব আনন্দত আছোঁ আৰু তেতিয়া মায়ে সুধিছে যে ইটো বুকুৰ গাখীৰ খোৱাৰ ল'ৰা কেনেকৈ 3 দিন বচাই ৰাখিলি ইয়াত বোলে সি যিমান ট্ৰাইবেল মাইকী মানুহ আছে না তাই চব গাখীৰটো খাই দিছে গতিকে মোৰ উইকনেছ বুজিলে